আজি মই এইটো গিফট পালো এইটো হাসিনাই পুৰা সাফা কৰি দিলে হাসিনা তাই সৰু পৰা হাসিনা হাসিনা কয় অকল কিনি খাওঁ আকৌ গেছো কিনিছে আকৌ আমি কিনিয়ে খাই আছো সো এতিয়া আহিছো মই গেছ লবলৈ ঘৰৰ কাৰণে Hey guys, Assalamualaikum. Nasrin vlogs or any vlog le apnalok সকলোকে স্বাগতম জনাইছো সো আজি হল স্যাটাৰডে আৰু মই এতিয়া জাস্ট আহি আম্মাৰ ঘৰ সোমাইছো সময় হৈছে 10:15 আৰু আমাৰ আম্মাই হিবাৰটিত ফুল লৈছিলে নহয় বেলেগ সজাইছে আৰু দেখাইছো বেলেগ সজাইছে আৰু ফুল গুটে পিংক কৰি পেলাইছে সো এটো ষ্টেণ্ড আৰু এখিনি ফুল লৈছিলে আম্মাই হিবাৰটিত ভিডিও কবলে নহলে উঠি কাম বনবোৰ কৰি সিধা ওলাই মিলি আহিছো অম্মা এখন কি হল ব্ল্যাঙ্কেটখন আম্মা को ब्लैंकेट का ভিতর এখন ব্ল্যাঙ্কেট থাকিলে আকৌ মই কি কৰিম আমি কই এটা গা ভাল নে লাইট বেয়া হ'ল কোনটো লাইট বেয়া হ'ল ও এটো ইয়াতো পাৰা হ'ল ভাবিছিলো এটো গেছ লম বুলি এটো কিন্তু নললো কাৰণ মানে ইমানখিনি প্ৰয়োজন নাই আৰু এনে স্পেসটো কমি যায় মানে এনেকুৱা গেছবোৰ ললে হেতু কাৰণে এতিয়া বহুত কথা চিন্তা কৰি মই ইয়াৰ যোনটো সৰু সাইজ হেতু ললো পিছফালৰ যোনটো আছে হেতু মই ললো এতিয়া আহিছো মই গেছ লবলৈ ঘৰৰ কাৰণে দাম কমাই কব নে ঠিক আছে আপোনাৰ চলে আহিব মই দেখাই দিছো ভিডিওত আমি সব ইয়াৰ পাই লন্ডল মোক চাইলি মানে বৰ্জনটো কমপ্লেক্স আছে তাৰ প্ৰথমখন দোকানৰ নামটো কৈ দিম বাৰু চাই দিলি পুৰা চেক কৰি মানে দিছে সিলিন্ডাৰ লগাই গেছ জ্বলিছে সো এটো মোৰ নিউ গেছ নতুন ঘৰ নতুন গেছ আমাক পঠিয়াই দিছো এটা গ্যাস আৰু টুল লৈ টুলখন আমাক লাগে গলে টুলখন তেওঁ লৈছে আৰু গ্যাস মই যাম পাৰ্লাৰ মোৰ ফ্ৰেণ্ড যদি পাৰ্লাৰলে যাম তাই পাৰ্লাৰতে লাষ্ট মই ক্লিন আপ কৰা তো তাতে যাম দেখাম বাৰু আপোনালোকে চিনিও পাই তাই ব্লগিং কৰে খাজিদাস ব্লগছ বুলি শিৱৰাত্ৰি দোকান এতিয়াও ভাঙিয়ে আছে দেখিছে নাই পুৰা ভাঙি হোৱাই নাই কিমান ভিৰ আছিল এইদিন এতিয়া পুৰা খালি দোকান এতিয়াও ভাঙিয়ে আছে ভাঙি শেষ হোৱাই নাই কিয়নো ইমানখিনি দোকান কেনেকৈ ভাঙি শেষ হ'ব আৰু বহুত কম হৈ গ'ল যে থ্ৰেডিং কৰিম বহুত দিনৰ মই থ্ৰেডিং কৰিলোঁ ক্লিন আপ কৰি লওঁ এতিয়া মোক ক্লিন আপ কৰি পুৰা চাফা হৈ গ'লো মোক হাসিনাই পুৰা চাফা কৰি দিলে হাসিনা তাই সৰু পৰা হাসিনা কয় খাজিদা নুলাই ডাঙৰ হৈ গ'ল হয় নাই সেইকাৰণে খাজিদা হৈ গ'ল এতিয়া পুৰা সাফা হৈ গ'ল লিখছনে পুৰা মই ইয়াতে কৰি মানে ভাল পাওঁ বিয়াৰ আগতে কৰিছিলো আৰু এতিয়া এবছৰ পাৰ হৈ গ'ল তাৰপিছত আকৌ ইয়ালৈকে আহিছো কেইমান হ'ল আকৌ বলে এবাৰ আগত ট্ৰাই কৰিব লাগিব সোনকালে আহিবৰ কাৰণে পুৰা সাফা হ'ল মই মানে ইয়াতে কৰি বুলি শান্তি পাওঁ মানে কৰি ললো
এতিয়া যাওঁ আমি বহুত লেকচাৰ মাৰিলোঁ বহুত মানে আধা ঘণ্টামান লেকচাৰে মাৰিলোঁ আমি এতিয়া যাওঁ আৰু জেঠ আহি আছে নিবৰ কাৰণে নিব আহিব আকৌ লগ পাম সোনকালে তুমি আহিবা আহিম নেক্সট 15 ডেজৰ পিছতে কৰিব লাগিব তেতিয়াহে অকণ মোৰ ফ্ৰিকলছবোৰ অলপ আঁতৰিব তেতিয়া আঁতৰিব মানে ৰেগুলাৰলি হৈ থাকিলে 10 ডেজৰ পিছত কৰিব পাৰিব খালি তোমাৰ এতিয়া সুবিধাটো মিলালে সুবিধা টাইম নাপাওঁ যে এতিয়া অকণ টাইম পাব পাৰোঁ টিউশ্যনবোৰ শেষ যে কৰিব আহিব লাগিব চাহ খাই গৈছোঁ এতিয়া আহিও পাৰ্লাৰৰ পৰা আহিও ইয়াত খাবলৈ কাৰণে সোমাইছোঁ অকল কিনি খাওঁ আকৌ গেছো কিনিছে আকৌ আমি কিনিয়ে খাই আছোঁ কি মানে গেছ নিকিনে ভাল লাগে যদি কিনিয়ে খাব লাগে কি বৰ্তমানে কৈ থাকা তুমি দুপৰীয়া বহুত খাই যাম বুলি কৈছে মানে এতিয়াতো হ'লেই আৰু আমালে কণ্টেক্ট কৰোঁ আমাৰ লগত খাই দিম আমালে কণ্টেক্ট কৰোঁ আমাৰ কাইলৈ অপেনিং হ'ব আমালে মাদেউতাই যাওঁগৈ বোলা আজি কেলৈ খালি পাছ কৰি কাইলৈ গুচি ধৰিব পাৰোঁ মই তাক বেয়া পাই আছিলোঁ পাহৰি গ'লোঁ পটককৈ বেয়া পাই আছিলোঁ মই যাওঁ 11:30 বজাত লাগিছে কালি ৰাতি খেল চাই 11:30 বজাত কঁকাল বিষাইছে এইখিনিতে আছিলে এইখিনিতে এইয়া আমাৰ দোকান গছজোপা কিনাৰত গছজোপা মাজতে আছিলে নেকি বহুত অহা যোৱা কৰিলোঁ শিৱৰাত্ৰি কেইদিন এইখিনিলৈকে দেই এতিয়া তেতিয়াৰ পৰা আজিহে আহিছোঁ দোচা খালোঁ চেলে ভটোৰা খালোঁ চাহ খালোঁ এতিয়া ঘৰলৈ গৰম এতিয়া আম্মাহঁতৰ ঘৰত গেছটো আছে নহয় গেছটো লওঁ আৰু ঘৰলৈ যাওঁ সেই গাইজ আহি গ'লোঁ ঘৰ আম্মাহঁতৰ ঘৰত সোমালোঁ গেছটো ল'লোঁ তাৰপিছত আৰু এইটো মোৰ গিফ্ট আজি মই এইটো গিফ্ট পালোঁ এইটো ল'লোঁ লৈ আহি গ'লোঁ মই ঘৰ আৰু গিফ্টটো কেনেকুৱা লাগিছে মোক ক'ব এইটো মোক চেম্মা বৈ দিছে তাৰপিছত এইটো মই এনেকৈ লৈ আহিছোঁ কাৰণ সোমাবলৈ মোৰ ওচৰত বেগ নাছিলে এনেকৈ লৈ গুচি আহিলোঁ সেয়া আৰু এতিয়া গেছটো অনা হ'ল যে পাকঘৰৰ মানে পাইপত বেচিঙৰ পাইপত ফুটি গ'ল চ' সেইপাত খুলি দি থোৱা আছে বহুতকেইদিন কষ্ট কাহিনী ধুবলগীয়া হৈছে পানীৰ তলত পৰে আকৌ বাল্টিং পেলাব লাগে এনেকুৱা হৈছে সেইটো কাৰণে তাৰ পাইপত আনিবলৈ গৈছে আৰু এতিয়া মই 1:30 বাজিছে পটাপট কামখিনি কৰি মই নামাজটো পঢ়ি লওঁ তাৰপিছত ভাত পানী খাম আৰু আজি ৰ'দ দিছে যিহেতুকে মই অলপমান কাম কৰি থৈ গৈছিলোঁ তথাপিও একেখিনি কাম কৰিবই লাগিব ৰ'দ দিছে যিহেতুকে অকণমান চাফা চিকুণবোৰ কৰোঁ তেওঁ ব্লগটো চাই থাকিব আজি মই বহুত হেপী শিৱৰাত্ৰি পইচা দি শিৱৰাত্ৰিত লাভৰ পইচা দি মই গেছটো আনিছোঁ দেই মানে কিবা এটা ঘৰৰ বস্তু আনিবলৈ পাৰিলোঁ আৰু সেইটোৱে আৰু পইচাটোতো শেষ হৈ যাব বাট চিনটো থাকি যাব গেছ দেখিছিলোঁ ডাঙৰ ডাঙৰ নিচিনাও গেছো আছিলে ধুনীয়া ধুনীয়া গেছো আছিলে বাট মই এইটো ল'লোঁ সেইটো কাৰণে আমাৰ ঘৰত মানে অকল মই ব্যৱহাৰ নকৰোঁ মতা মানুহে যেতিয়া ব্যৱহাৰ কৰে ইমান ভালকৈ ব্যৱহাৰ নকৰে চ' সেইটো কাৰণে আব্বাহঁতেও বনোৱা সিজোৱা কৰে ন তো সেইটো বস্তু ভালকৈ ৰাখিব নাজানিব সেইটো কাৰণে মই এনেকুৱা এটা আনিছোঁ যাতে ময়ো চাফা কৰি দিব পাৰোঁ পিছত মানে বস্তুটো বেয়া নহয় সেইটো কাৰণে গাইজ মই জাষ্ট কাম বন শেষ কৰিলোঁ শেষ কৰি গাটো ধুই উঠিছোঁ 3টা বাজিছে এতিয়া তাৰমানে গোটেইখন চাফা কৰিলোঁ আজি দোকানৰ কাহিনী চাহিনী চব চিজিলকৈ থ'লোঁ ৰ'দ দিছে যে ৰ'দ দিলে মই পূৰা চাফা থাকিয়ে যাওঁ এনেও আৰু গোটেই ঘৰ ভালকৈ সাৰিলোঁ চব জাৰিলোঁ জোকাৰিলোঁ এতিয়া ভাত খাম আৰু জেদে পাইপত লগাই আছে নেকি পাকঘৰৰ পাইপত লগাইছে জেদে তাৰপিছত এতিয়া আমি ভাতকেইটা খাই ল'ম আৰু লগালা নি গেছটো হেৰি কৰিছা ইমান বেয়া হৈ যাব নি হেৰি দিম নি এইটো কি বুলি কয় স্ক্ৰু ড্ৰাইভাৰ নাই নি আছে নহয় স্ক্ৰু ড্ৰাইভাৰ গেছটো লৈ আনো গেছটো লগাই তোক খাব দি আছোঁ নতুন গেছ লাগি যাব আজি মোৰ কিটচেনত মোৰ অকল ঘৰৰ বস্তুৰে মানে এই ডাংগু ওজত খাই গৈছোঁ হেঁপাহটো বেছি ঘৰখন কেনেকৈ বস্তু সজাওঁ ঘৰখন কেনেকৈ ঠিক কৰোঁ মোৰ সেইটোৱে অকল হেঁপাহ এতিয়া গেছটো দাঙি লৈ গৈ আছোঁ মই দাঙিব পাৰিছোঁ হা চাওঁ ডাংগু চাওঁ আয়ো বাঁহখন দাঙিছোঁ বাঁহখন বিখিনি সেই সিটো গেছে পেকিং কৰি থ'ব লাগিব নেকি এয়া আমাৰ নতুন গেছ লাগি যাব এতিয়া এই তলত ভিডিঅ' কৰি আছে কাপোৰখন দে শুকান সেইখন কাপোৰ হোৱাইট কালাৰ ভোক লাগিছে বহুত জোৰ কেনে ভাইটি তই সেই ইটো গেছ তাত পেকিং কৰি দিবি হা পুৰণা গেছটো পেকিং কৰি দিবি স্লেবত তুলি দিম
তবে খাই মেলি আহিছে মানে বিসমিল্লাহ জলিলে দেখাই নাছিলা নি তুমি জলি গল নতুন গেছ আমাৰ তাপটো বেছি দিও না নাই কেৰাহীব বস্তু বেয়া হৈ যায় যে হেতু কাৰণে হাতখন দি দিছা যে আৰু এতিয়া মই লৈ আছো তসবি মই আপোনালোকক কৈছিলোৱে যে আস্তৰৰ পৰা মগিব লাগে মই এতিয়া টাইম পাইছো কাৰণে তসবি লৈ আছো এনেকে টিউচন থাকে টাইম নাপাওঁ এতিয়া যেহেতুকে টিউচন নাই হেতু কাৰণে একন টাইম পাইছো হেতু কাৰণে এখিনি টাইমত বহুত ভাল লাগে তসবি লৈ মনটো বহুত বেছি ভাল লাগে আপোনালোকে লয়নে কব সবে সাকে লয় আৰু ডাঙ্গুৰ থাকিবে মোৰ লগত তসবি লৈ থাকিলেও হি আহি মুঠতে মোৰ ওচৰত বহি থাকে হি মানে তাক কোচত লৈ থাকিব লাগে মই দেখিছে নে কেনে কিনাৰত ৰখি আছে এতিয়া গাইজ পাৰ্লাৰৰ পৰা আহিব পৰা দেখিছেনে মই 1 সেকেন্ড ৰেষ্ট নাই লোৱা আৰু নলুৱাকে সব কাম কৰিলো তাৰপিছত গোটেইখন চাফা কৰিলো নতুন গেছ এয়া লগাই থৈছো ভাত বনাইছিলো মানে হেতু কাৰণে অকণমান লেটৰা হৈছিলে মুষ্টি মিল ঢাকি থৈছো এতিয়া আৰু এখন চিবৰটিলা কটাৰী ব্যৱহাৰ কৰি আছো আৰু এটা কথা কি ক'ব লৈছিলো মই তসবি কৰি হৈ গ'ল এতিয়া ইমান টোপনি লাগিছে নহয় আজান দিবলৈ হৈছে নকৰিব ভাবিছো খিৰিকী মাৰি দিম গাইজ কেমেৰাটো যে ধৰিছো মোৰ মুখখনে চাফা চাফা লাগিছে প্লাছ থ্ৰেডিং যে বহুত দিনৰ মূৰত কৰিছো হেতু কাৰণে থ্ৰেডিংটো চাফা চাফা লাগিছে নিজকে চাই ভাল লাগিছে চাফা চাফা লাগিছে সো নামাজ পঢ়িবলৈ সময়তে মগিবৰ সময়তে আহিলে খুৰী এগৰাকী তেওঁ বৰ ভাল লাগে মোৰ খুৰী গৰাকী কিন্তু আহিলে তেওঁ ইমান দৌৰাদৌৰিত আছিলে ন মানে আমাৰ 4 ঘৰ সোমাবলৈ লাগে তেওঁ দুঘৰ সোমাই আমাৰ ঘৰলৈ আহিছে 3 নম্বৰ ঘৰ আমাৰ ঘৰটো মানে আকৌ এপাক গৈও সোমাব তেনেকা আছিলে হেতু কাৰণে তেওঁ মানে কি হ'ল ইমান দৌৰাদৌৰিকে আহিলে মই ভিডিঅ' কৰিব নহলে যেন তেন নামাজখন পঢ়ি তেওঁক চাহ অকণমান দিছো আজি আহিছে বিয়াৰ পিছত প্ৰথম আমাৰ ঘৰলৈ চাহ অকণটো খোৱাবই লাগিব ন হেতু কাৰণে মই দৌৰাদৌৰি ভিডিঅ'ত নকৰি চাহত কৰিলো তা চাহ খাই থাকোঁতে ভাবিলো ভিডিঅ' কৰিম চাহকণ খাইছে আৰু তেওঁ গৈছে মানে কথা এষাৰো পাতিব ভালকৈ নাপালোঁ মানে দৌৰাদৌৰি কথা পাতিলোঁ অকণ আৰু সো সেইটোৱে তেওঁ গৈ এতিয়া 6:30 হৈছে এতিয়া মই ভিডিঅ' এডিটিং কৰিছোঁ অলপ কৰি থোৱা আছিলে অলপ কৰি এতিয়া মই ভিডিঅ'টো ছেভ কৰা টাইমত এইটো ভিডিঅ' নাই গ'লে আছে বিচনাত অকণমান পৰিছিলোঁহে আমাৰ মানুহজনৰ খাবলৈ মন গ'ল আকৌ মেগী চ' ভাইটি চাই লৈ আহিছে এতিয়া মই পটককৈ বনাই দিওঁ 2 মিনিট পোৱালি মেগী চ' ভাবিছোঁ আজি কিবা এটা অকণমান স্পেচিয়েল বনাওঁ সেইটো কাৰণে মটৰ কাটিছোঁ আৰু এইফালে গাজৰ লৈ লৈছোঁ ভেজ পোলাও বনাম চিকেন বনাম সো এইফালে নতুন গেছ আৰু নতুন কেৰাহী মানে কি ক'ম আৰু মোৰ এক্সাইটমেণ্ট নেক্সট লেভেল হৈ আছে ইমানেই ফূৰ্তি লাগিছিলে বনাওঁতে আৰু ইছি খুচি মে আপোনালোকক মই দিম চিকেন ৰেচিপি সো ফাৰ্ষ্টে কেৰাহী গৰম কৰিলোঁ তাত তেল দিলোঁ তেল গৰম হ'বলৈ কাৰণে দি দিওঁ এতিয়া আৰু তেল গৰম হৈ যোৱাত ইয়াতে মই দি দিছোঁ কিছুমান গোটা মছলা যেনেকৈ লং ইলাইচি ডালচেনি সেইবোৰ আৰু সেইবোৰ দিয়াৰ পিছত মই দি দিছোঁ পিঁয়াজ ভৰকৈ একগালমান পিঁয়াজ দি দিছোঁ কাৰণ পিঁয়াজ দিলে বেছি গ্ৰেভি হয় বস্তুটো খাবলৈ টেষ্টি হয় তাৰপিছত এই পিঁয়াজখিনি মই একদম ৰঙা হোৱালৈকে ভাজি থাকিম তেনেহ'লে ৰঙা হোৱাৰ পিছত আপোনালোকক লগ পাইছোঁ এতিয়া পিঁয়াজখিনি ৰঙা হৈ যোৱাত ইয়াতে মই দি দিছোঁ চিকেনখিনি আৰু চিকেন দিয়াৰ লগে লগে মই দিব লাগিব নিমখ কাৰণ নিমখ নিদিলে চিকেনটো বহুত দেৰিকৈ সিজিব আৰু নিমখ দিলে সোনকালে সিজিব নিমখ দিয়াৰ পিছত ভালদৰে মই লৰাই ল'ম আৰু ভালদৰে এইখিনি যেতিয়া মিহলি হৈ যাব পিঁয়াজৰ লগত মাংসখিনি তাৰপিছত এইখিনি মই এনেকৈ থৈ দিম যেতিয়ালৈকে মাংসৰ পানী পূৰা শুকাই নাযায় তেতিয়ালৈকে এইখিনি মই এনেকৈ মজাই থাকিম আৰু ঢাকোনখন লগাই থ'ম তেতিয়া সোনকালে হ'ব এতিয়া দেখিছেনে মাংসৰ পানীটো বহুতখিনি শুকালে আৰু এতিয়া যিমানটো পানী আছে তাতে মই দি দিম আদা নহৰু পেষ্ট আদা নহৰু দিয়াৰ পিছত মই ভালকৈ লৰাম আৰু তাৰপিছত যি মছলা মই দিম এতিয়া সব সেইবোৰ এফালৰ পৰা এড কৰি যাম হালধি জিৰা ধনিয়া অকণমান জালুকৰ গুড়ি কাশ্মীৰী আৰু মিট মছলা বা সিমানেই মছলা দিম দিয়াৰ পিছত এইখিনি ভালকৈ আকৌ মজাম আৰু যেতিয়া তেলটো পূৰা ফুটি উঠিব তেতিয়া অকণমান পানী দি দিম পানী দি যিমানটো ঝোল লাগে আৰু তাৰপিছত ঢাকন মাৰি ভালকৈ সিজাই থাকিম আৰু যেতিয়া আমাক যিমানটো ঝোল দৰকাৰ সিমানটো ৰাখিম আৰু আমাৰ চিকেনখিনি খাবলৈ একদম ৰেডি হৈ যাব আৰু এতিয়া আমি চাওঁ খাবলৈ ৰেডি হ'ল নে নাই
বলক ঢাকনখন খোলো এয়া দেখিছেনে পুৰা ৰেডি হৈ গ'ল ইয়াতকৈ বেছি নুখুৱাও মই বাছ ইমানটোতে হৈ যাব অকণমান গৰম মছলা ওপৰত দি দিছোঁ আৰু এয়া আমাৰ টেষ্টি ভেজ পোলাও ৰেডি হৈ গ'ল ইয়াৰ ৰেচিপি নাই দিয়া বেলেগ এদিনাখন দিম কাৰণ ভিডিঅ'টো বহুত বেছি দীঘল হৈ যাব এইটো কাৰণে মই দিবলৈ নহ'লে এতিয়া মই ধুনীয়াকৈ গৰমে ছাৰ্ভ কৰি লওঁ ঠিক আছে চ' আজি দিনটোৰ অন্ত পৰিল এতিয়া বাজিছে 10:45 আৰু ভাবিলোঁ ব্লগটো শেষ কৰি লওঁ চ' এইটো ব্লগ আজিৰ দিনটো ব্লগটো মই এতিয়া শেষ কৰি দিছোঁ যদি আপোনালোকে চাই অলপো ভাল পায় তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ফেচবুক পেজটো ফ'ল' কৰিব ভিডিঅ'বোৰ লাইক কৰিব কমেণ্ট কৰি জনাব কেনেকুৱা পালে আৰু ফ্ৰেণ্ডছ এণ্ড ফেমিলিৰ লগত শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত থেংক ইউ আজিলৈ বাই বাই টেক কেয়াৰ লাভ ইউ অল